হেল্ল' এভৰিবডি বৰ্তমান মই আজি বেলেগ এডোখৰ জেগাত উপস্থিত আছোঁ আৰু বৰ্তমান জেগাডোখৰ আজিকালি মানে বৰ বেলেগ মানে বৰ্তমান বানপানী হ'ল সেইকাৰণে জেগাডোখৰ মই অলপ দেখুৱাবলৈ আহিছোঁ। সম্পূৰ্ণ জেগাডোখৰ বানপানী হ'ল আপোনালোকৰ জেগাডোখৰ দেখুৱাম এতিয়া মই অতি সুন্দৰকৈ দেখুৱাম। তেতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, গতিকে ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ ব'লক, গৈ থাকোঁ। হেল্ল' এভৰিবডি বৰ্তমান এই জেগাডোখৰ আমি দেখিবলৈ পাইছোঁ। অতি সুন্দৰ জেগা দেখিবলৈ পাইছে, কিদৰে পানীয়ে ভৰ্তি হৈ আছে। সম্পূৰ্ণ দৃশ্যটো আপোনাক দেখুৱাইছোঁ। আপোনালোকৰ ইডোখৰ পৰা সিডোখৰ যেন একদম ব্ৰহ্মপুত্ৰ যেন লগাই নিচিনাই আৰু অতি সুন্দৰ আৰু মনোমোহা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এইডোখৰ দেখিছে অতি সুন্দৰ। এডোখৰ মানে ভাবিব নোৱাৰা জেগা, হঠাৎ পানী আহি গ'ল আৰু গোটেই অঞ্চলটো বৰ্তমান বুৰি আছে। ব'লক তেতিয়াহ'লে আমি আগত গৈ আৰু এডোখৰ দেখুৱাওঁ। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰি গৈ থাকোঁ আৰু দেখুৱাই থাকোঁ। ব'লক এজোপা গছ দেখিবলৈ পাইছে, গছজোপালৈকে উঠিছে বৰ্তমান পানী, প্ৰবল বাৰিষা যিহেতু, গতিকে ব'লক আমি ভিডিঅ'টো আৰু আগলৈ আগবঢ়াই লৈ যাওঁ। ৰাস্তাটো হৈছে এইটো ৰাস্তা পৰিৱেশটো ইমান ভাল নহয়, মই দেখুৱাইছোঁ। ৰাস্তাটো ইমান ভাল নহয় আৰু এইটো এটা হৈছে পুল, এটা সামগ্ৰিক দৃশ্য, এনেই এটা জাষ্ট ব্লগৰ টাইপৰ এনে দেখুৱাইছোঁ। সম্পূৰ্ণ এইটো ৰাস্তাটো ইমান সুগম নহয় আৰু যদিও বনাইছিলে। এতিয়া মই আৰু এডোখৰ জেগা দেখাবলৈ লৈছোঁ। এইডোখৰ তলৰ আপোনালোকে সোঁতটো চাব, কেনেকুৱা ধৰণৰ এটা সোঁত বৰ্তমান সোঁত বৈ গৈছে। এনেকুৱা এটা সোঁত দেখিবলৈ আছে, এইটো পুল। সম্পূৰ্ণ দৃশ্যটো আপোনালোকে চাওক এবাৰ। আমাৰ চাৰিওফালে পানী বেলি। বৰ্তমান পিছবেলা সময়ত মই এইটো ভিডিঅ' আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আগলৈ আৰু দেখুৱাইছোঁ আৰু কিছু দৃশ্য আছে। এইফালে বৰ্তমান পানীটো সিফালৰ পৰা আহিছে, গতিকে এইফালে পানীটো গৈ আছে। দেখিবলৈ পাইছে সৰু এখন নৈ নিচিনা দৰে গৈছে। মাছৰ পৰিমাণ বেছি, মাছৰো আগমন ঘটিছে। ইমান ধুনীয়া দৃশ্য আপোনালোকে দেখিছে, মনোমোহা দৃশ্য। কিন্তু অলপ দিনৰ পিছত ইয়ালৈকে পানী উঠিব, কিন্তু বহুত আগতে আহিলোঁ মই। দেখিবলৈ পাইছে অতি সুন্দৰ পৰিৱেশ, দৃশ্যটো আপোনালোকে চাওক, উপভোগ কৰক। দেখিছে কি সুন্দৰ দৃশ্য। গতিকে ভিডিঅ'টো ইমানটা সামৰিছোঁ। যদিও ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ যাতে ভিডিঅ'বোৰ নতুন আগতে পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই ধুনীয়া জেগাডোখৰত আমি ভিডিঅ'টো শেষ